কওকচোন বৰ্তমান এইটো কি জাতৰ গাহৰি আছে ইয়াত? এইটো আমাৰ হেমচাৰ আছিলে, হেমচাৰ আৰু লাষ্ট ব্লেক আমি ক্ৰছ কৰি এই মাইকীজনী হৈছিলে। এই যদি থাকে তাৰ লগত এই পুখুৰী থাকে, হয়। মলটো যদি তাত তলা যায় তেতিয়া বেমাৰ আজাৰবিলাক নহয় নহয়। মলটো মাছে খাই দিয়ে। নমস্কাৰ সকলোকে, আজিৰ ভিডিঅ'টোলৈ মই বিশ্বজিৎ বৰাই স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে কিদৰে বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰি স্বাৱলম্বী হ'ব পাৰি সেই সম্পৰ্কত আপোনালোকক জনাব বিচাৰিছোঁ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ লগত উপস্থিত আছে হোজাই জিলাৰ এজন যুৱ ব্যৱসায়ী ৰাতুল বৰা, যিয়ে 2 বছৰ ধৰি গাহৰি পালনৰ লগত জড়িত হৈ আছে। আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। দাদা কওকচোন বৰ্তমান এইটো কি জাতৰ গাহৰি আছে ইয়াত? এইটো আমাৰ হেমচাৰ আছিলে, হেমচাৰ আৰু লাষ্ট ব্লেক আমি ক্ৰছ কৰি এই মাইকীজনী হৈছিলে। হয়। তাৰ পৰা এতিয়া 10টা পোৱালি হৈছে। হেমচাৰ আৰু লাষ্ট ব্লেকত ক্ৰছ হৈছে। ক্ৰছ আছে নহয় জানো? হয়, আপোনালোকে দেখিবলৈ পাইছে এইটো কি সুন্দৰ চেহেৰা, প্ৰায় ভালেই হৈছে। খুব সুন্দৰভাৱে তেখেতে এই গাহৰি পালন কৰি আছে। কেইমাহ হৈছে পোৱালি হোৱা? পোৱালি এতিয়া 2 মাহ, কালি পৰহি 2 মাহ হৈ যাব আৰু। 2মহীয়া পোৱালি আপোনালোকে চাওক। আৰু ইয়াৰ পিছতে দাদাজনৰ আৰু এখন ফাৰ্ম আছে, আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। ইয়াত এই নতুনকৈ ইয়াত পোৱালি হৈছে। হেমচাৰ হয়, হেমচাৰ হয় এই জাতটো। আৰু এই পোৱালি হোৱা কিমান দিন হৈছে? পোৱালি এসপ্তাহ হৈছে। এসপ্তাহৰ পোৱালি। চাওক কি মৰম লগা পোৱালিকেইটা খেলি আছে, দেখিছে? আৰু ইয়াতো পৰিষ্কাৰ পৰিচ্ছন্নতা খুব সুন্দৰভাৱে খেয়াল ৰাখিছে দাদাজনে। এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ, ইয়াৰ লাভালাভৰ বিষয়ে কিছু কথা অকণমান জনাওকচোন। হয়, গাহৰি মানে আপোনাৰ মাইকী গাহৰি পুহিলে বিশেষকৈ লাভ হয়। কাৰণ মাইকী গাহৰিয়ে কি হয়, প্ৰথম এবছৰ লাগিব, মানে ধৰি লওক আপুনি পোৱালি বেচালে প্ৰায় এবছৰ সময় লাগি যায়। তাৰপিছত 6 মাহৰ, যেনেকৈ ছাগলী 6 মাহৰ মূৰে দিয়ে পোৱালি, তেতিয়া গাহৰি দিয়ে। কিন্তু ডিফাৰেঞ্চ এটা, গাহৰিয়ে কি কৰে একেলগে 2টা বা 3টা পোৱালি নিদিয়ে। সপ্তাহৰ পৰা 10টা, 12টা, 15টালৈকে পোৱালি দিয়ে। গতিকে এটা পোৱালিৰ দাম এতিয়া আজি বজাৰত হ'ল কি 4,000 টকা। গতিকে আমাৰ অন্য জীৱটো নোকে ছাগলী বা গৰুতকৈ আমি মই ভবাত যে গাহৰি এটা কি হয়, মূলটো আমাৰ কামত লাগি যায়। পুখুৰী থাকিলে কামত লাগি যায়। বাকী 6 মাহতে প্ৰায় 40,000 পৰা 50,000 টকা আমি পোৱা যায়। হয়। এইখিনিতে আৰু এটা বস্তু আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ফাৰ্মখনৰ পৰা যিবোৰ বৰ্জিত দ্ৰব্য আছে, এই বৰ্জিত দ্ৰব্য চিধাই এটা পুখুৰীলৈ পেলোৱাৰ ব্যৱস্থা কৰা হৈছে। গতিকে এইটো এটা সুন্দৰ, আৰু এই দ্ৰব্যখিনি ইয়াতে মাছৰ খাদ্য হিচাপে ব্যৱহাৰ হ'ব পৰৱৰ্তী সময়ত। ইয়াত এতিয়া বৰ্তমান শুকাই আছে। এইটো এটা পুখুৰী। আমাৰ মাটি আছে, 2 বিঘা মাটি আছে। হয়। তাতে 2 বিঘা মাটি আগতে খেতি কৰোঁতে কি হয়, 40 মোন ধান এটা পোৱা যায়। এই 40 মোন ধানৰ দাম 20,000 টকা হয়। আমাৰ 500 টকা এতিয়া ধৰিলে। কিন্তু 20,000 টকাত 2 বিঘা মাটি এতিয়া মই এই বছৰ কমে এই পুখুৰীটো এতিয়া দেখিছে সিঁচি দিলোঁ মই। সিঁচি এতিয়া নতুনকৈ আকৌ মানে পোনা পেলাম। অলপ খান্দি পেলাই সেইখিনি খান্দি আকৌ নতুনকৈ পোনা পেলাম। আৰু ধান খেতিতকৈ মানে এই গাহৰি যদি থাকে, তাৰ লগত এই পুখুৰী থাকে, মলটো যদি তাত তলা যায় তেতিয়া বেমাৰ আজাৰবিলাক নহয়। মলটো মাছে খাই দিয়ে, মাছে খাব পাৰে। হয়।